Sweet love, why don't gods come back? Oh, be sure someday for you, sweet love. My heart is waiting, 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 waiting. Nari nari na 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 na. তোমাক দেখি 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 পাগল মই। মঞ্চত গীত গালেতো বহুত পইচা পাবা হয়নে কি কৰিবা পইচাবোৰ পইচাবোৰ ভগাই দিম কেন পাবা তুমি কেন দিবা কোৱা কান্তি দিয়া মুক্তি দিয়া সোণৰ সম ৰচিবলে তোমাৰ সতে মোৰ বহু যুগৰে নাচোন আৰু সঁচা মোৰ বহু দিনৰে আপোন উটুৱাই নিলেই গাঁওখন সুখৰে ঘৰখন কেউফৰে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেই গাঁওখন সুখৰে ঘৰখন এটি কণমানিৰ জাতি আজি যে ইমান ডাঙৰ ষ্টুডিঅ' এটা দেখিছা তুমি ইয়াত বহিছো লাজ লাগিছে নেকি হৈ লগা নাই ধুনীয়া যেহেতু তুমি গীত গাই ভাইৰেল হৈছা তুমি বিভিন্নখন মঞ্চতো গীত গাইছা সকলোৱে গান শুনিছো তোমাৰ আমাক আমাৰ দৰ্শকসকলক তুমি কি গান শুনাবা প্ৰথমে সুলভ ঠিক আছে গোৱা Sweet love, why don't gods come back? Oh, be sure someday for you, sweet love. My heart is waiting, 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 waiting. Nari nari na 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 na. Nari nari na 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 na. Suma 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 mi thamon. Buja 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 মোৰ মন সুমা 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 মি থামন বুজা 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 মোৰ মন প্ৰেমৰে নৈ বুৱামে মই তোমাৰ বাবে থাকিমে মই ৰৈ সুমা 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 মি থামন বুজা 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 মোৰ মন গণেশ গুৰি তোমাক দেখো চাঁদ মাৰিত তোমাক দেখো মালিগাঁৱত তোমাক দেখো য'তে ত'তে তোমাক দেখো তোমাক দেখি 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 পাগল মই তোমাক ভাবি 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 মৰিম মই সুমা 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 মি থামত বুজা 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 মোৰ মন ঠিক আছে ধুনীয়া সুন্দৰ এটা গোৱাৰ পৰা শিকিছা তুমি যেতিয়াৰ পৰা জুবিন দাক চিনি পোৱা হৈছে তেতিয়াৰ পৰা জুবিন দাৰ গীতে গোৱা বহুত ভাল পান গো জুবিন দাক তুমি জুবিন দাৰ আদৰ্শবিলাক ল'বা জুবিন দাৰ আদৰ্শ তুমি মঞ্চত গীত গোৱা মঞ্চত গীত গালেতো বহুত পইচা পাবা হয়নে কি কৰিবা পইচাবোৰ পইচাবোৰ ভগাই দিম ভগাই দিবা ইমান পইচাবোৰ মানুহক কিয় ভগাই দিবা দুবিধা কৰিছিল জুবিন দা কৰিছিলা তুমি কৰিবা জুবিন দাক লগ পাইছিলানে লগ পোৱাৰ আশা এটা আছিলে ন একো না তুমি জুবিন দাৰ আদৰ্শ লৈ জুবিন গাৰ্গৰ নিচিনা হোৱা সেইটো বিচাৰোঁ তোমাৰ বয়স কিমান 8 মাত্ৰ 8 বছৰ শ্ৰেণী কিমান ক্লাছত পঢ়া ক্লাছ 3 ক্লাছ 3 মাত্ৰ 8 বছৰত যাদুগৰী কণ্ঠ মই আৰম্ভণিতে কৈছিলোঁ যাদুগৰী কণ্ঠ আৰু যাদুগৰী কণ্ঠ এদিন নিশ্চয় জুবিন গাৰ্গৰ আদৰ্শৰে আগবাঢ়িব আমি আৰু এটা গান শুনিম তোমাৰ কান্তি দিয়া গোৱা কান্তি দিয়া মুক্তি দিয়া সোণৰ সম ৰচিবলে সেউজ দিয়া শস্য দিয়া চিৰকাল ফুলিবলে গুলি বাৰুদ ধোঁৱা উৰুৱাই নিৰপৰাধ শিশু কন্দুৱাই ঘৰে ঘৰে মৰম নচুৱাই কেনু পাবা তুমি কেনু দিবা কোৱা কান্তি দিয়া মুক্তি দিয়া সোণৰ সম ৰচিবলে সেউজ দিয়া
চিৰণতো সঁচা হোৱাৰ মন চিৰতৰু মৰমৰে প্ৰদাত বন্দিশাত সজাগ হোৱাৰ মন চিৰতৰু সজাগ হোৱাৰ পথ চিৰণতো চিন্তাৰ মাজেৰে আনে যোৱা গুলি বাৰুদ ধোঁৱা উৰুৱাই নিৰপৰাধ শিশু কদুৱাই ঘৰে ঘৰে মৰম নচুৱাই কিনো পাবা তুমি কিনো দিবা কোৱা শান্তি দিয়া মুক্তি দিয়া সোণৰ সমৰচিবলৈ সেউজ দিয়া শস্য দিয়া চিৰকাল ফুলিবলৈ দৰ্শকসকল আপুনি দেখিছে গীত গাই থকাৰ সময়তো গীতৰ মাজত সোমাই পৰিছে আপোনালোকক ইয়াৰ মাজতে মঞ্চত গীত পৰিৱেশন কিদৰে কৰিছিল মঞ্চত এটা দৃশ্য দেখুৱাম যি দৃশ্য দেখিলে আপুনি ভাবিব 6 লাখ জুবিনক দেখিছোঁ আমি জুবিন গাৰ্গৰ দৰে অংগী ভংগী জুবিন গাৰ্গৰ দৰে গীত পৰিৱেশন আমি সেই ভিডিঅ'টো দেখাই ল'ব বিচাৰিছোঁ ৰিজাউল তোমাৰ ঘৰত কোন কোন আছে মা দেউতা ককা আইতা ভাইটি তুমি ইমান যে গানবোৰ মুখস্থ কৰিছা তুমি নিজে শিকিছা নিজে শিকিছা মোবাইলত শুনি শুনি মুখস্থ হৈ গৈছে কিমান মান গান তোমাৰ মুখস্থ জুবিন গাৰ্গৰ 12-13টা মুখস্থ আছে জুবিন গাৰ্গৰ আটাইতকৈ প্ৰিয় গীত কোনটো তোমাৰ জুবিন গাৰ্গৰ মায়াবিনী ইমান ভাল পোৱা জুবিন গাৰ্গক বেলেগ গীত গোৱা নেকি কাৰোবাৰ নোগোৱা কেৱল জুবিন গাৰ্গৰ গীত গায় তোমাৰ প্ৰিয় গীত মায়াবিনী আমাৰ সকলোৰে প্ৰিয় গীত মায়াবিনী আমি ৰিজাউলৰ কণ্ঠত এবাৰ মায়াবিনী শুনিম আমি কথাতকৈ বেছি আজি তোমাৰ গান শুনিম ঠিক আছে ঠিক আছে তুমি এটা মায়াবিনী গোৱা মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আঁকি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেশত প্ৰতি পুৱা তোমাৰ সতে মোৰ বহু যুগৰে নাচোন আৰু সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত ধুনীয়া সুন্দৰ তুমি যে গীত গোৱা স্কুলতো তোমাক বহুত মৰম কৰে চাগে ছাৰ বাইদেউসকলে বহুত মৰম কৰে নে কি বুলি কয় বাইদেউহঁতে ভাল বুলি কয় ভাল বুলি কয় মৰম কৰে স্কুল গৈ থকা সদায় তুমি যদি ৰাতি ফাংচনত যোৱা পিছদিনাখন তুমি স্কুলত যাব নোৱাৰা টোপনি ক্ষতি হয় ৰাতি 2টা বজালৈকে তুমি গীত গোৱা টোপনি নালাগে তোমাৰ নালাগে ভাগৰ নালাগে কিয় নালাগে গান মাৰি থাকিলে ভাগৰ নালাগে ভাগৰ নালাগে তুমি এবাৰ কি শুনাবা আমাক এবাৰ কি শুনাম এন্ধাৰ হ'ব নোৱাৰো ঠিক আছে গোৱা এবাৰ এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলতি
মুচি দিব নোখোজো পোহৰ বুলি জীয়ালো মনে মনে প্ৰাণতে হাতেৰে থুকি নোপোৱা জোনৰে ছবি পাখি মেলি সপোনে আগচিনে জীৱনত কোনোবা দৰদি আকাশত নীলিমাতে সেই মন আজি যেন সীমন লিম হোৱা তৃঘাত কিদৰে পাহৰো মই এধৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলতি তই কিদৰে পাহৰো আজি যে তুমি গুৱাহাটীলৈ আহিলা কিহত আহিছা গাড়ী কাৰ গাড়ী সেইখন ৰাজীৱ দাদাৰ গাড়ী একেলগে আহিছা তোমালোক ঘৰৰ পৰা আহোঁতে মাক কি কৈ আহিছা মাইক অঁ মাত দি থৈ আহিছোঁ মাত দি থৈ আহিছা যে আজি ধুনীয়াকৈ গীত গাম গৈ গুৱাহাটীত সেই বুলি কৈছা মাৰ আশীৰ্বাদ লৈ আহিছা ধুনীয়া তুমি গুৱাহাটীলৈ আহি থাকোঁতে তুমি ধুনীয়া ধুনীয়া ৰাস্তা দেখিছা আজি গুৱাহাটীবোৰ ভাল লাগিছে নে আহি ভাল লাগিছে আজি আমাৰ ইয়াত আহি কেনেকুৱা লাগিছে ভাল লাগিছে ভয় লগা নাই গীত গাবলৈ ভয় নালাগে ন নালাগে তুমি ডাঙৰ হৈ কি হ'ব বিচাৰা গায়ক কাৰ নিচিনা গায়ক জুবিন দাৰ নিচিনা বহুত ভাল গায়ক হ'ব ডাঙৰ হৈ আমি তোমাৰ সপোন পূৰণ হোৱাটো বিচাৰিছোঁ আমাৰ দৰ্শকসকলে নিশ্চয় বিচাৰিব শেষত তুমি এটি গীত গাই আজি অনুষ্ঠান সামৰিম তুমি এটা ধুনীয়া গীত কোৱা বানপানী গীত গাম জুবিন দাৰ কেওফালে গুজৰি গুমৰি আহিলে বান উটুৱাই দিলে গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকতে নিয়তিয়ে মোক কৰিলে কঙাল উটুৱাই দিলে গাঁওখন সুখৰে ঘৰখন কেওফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলে গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাট পলকতে নিয়তিয়ে মোক কৰিলে কঙাল তুমি যে গীত গালা তোমাৰ বেয়া লাগিছে ন কিয় বেয়া লাগিছে বানপানী হৈছে উজনি অসমত বানপানী হৈ আছে ন তোমাৰ কিবা কৰিব মন গৈছে তেওঁলোকৰ বাবে ঘৰসমূহ এতিয়া পানীৰ তলত পুত গৈ আছে হয়নে গৰু ছাগলী এইবোৰ গোটাই মৃত্যু হৈছে মানুহৰো মৃত্যু হৈছে তুমিতো গম পোৱা তুমি ব্যক্তিসকলক কিদৰে সহায় কৰিবলৈ ক'বা মানুহে কি কৰিব লাগে চৰকাৰে কি কৰিব লাগে চৰকাৰে পইচা দিব লাগে যিবিলাক মানুহৰ ঘৰত ক্ষতি হৈছে তেওঁলোকক পইচা দিব লাগে আৰু আমিও মানুহবোৰে সহায় কৰিব লাগে ন দেখিছে